Hello guys, welcome back to my channel. আজি মোৰ নতুন এটা ব্লগলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মোৰ গাটো বেয়া আৰু মাতটো অকনমান চেঞ্জ হৈ গৈছে আৰু এতিয়া আমি গৈ আছো এনাটো দেখিছে আপোনালোকে ভিডিও এটা বনাবলৈ গৈ কি অৱস্থা হ'ল আমাৰ। তো আজি আকৌ গৈ আছো এফিনে দেখিছে নহয় ডাঙৰ ডাঙৰ মানুহ বহি আছে পিছপিনে। এইপিনে এজন সেলিব্ৰিটি দেখি গম পাবই। এইপিনে আমাৰ পৰাগ কাইটি মুখখনটো ফুলাই থাকে। ব্লগটো চাই গৈ থাকক আপোনালোকে আগলে। যদি ভাল পায় লাইক কৰি দিব, কমেন্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু যোনে যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি লৈছো, চাই থাকক কি কিনো হয়। গৈ আছো ক'ত পাওঁগে গৈ আছো আৰু মুঠতে য'তে পাওঁ ততে বনাম বুলি। কেমেৰামেনৰ মতে নুশুনিলে নহ'ব হয়। নিজে ভাল ৰাস্তাটো ভাল মৰহি গ'ল। এতিয়া গৈ আছো আৰু দেখাই দেখো চব বহুত ধুনীয়া ভিউ। এতিয়া কুহুৱাবনৰ মাজে মাজে গৈ আছে আমাৰ মডেলিং বাইদেউ। ফটোগ্ৰাফাৰ আগত, মাজত আছে ভিন্দু। ফটোগ্ৰাফাৰটো দেখাই দিবি দে, সেই মানুহে কণ্টেক্ট কৰিব পাৰে তাক। বৰ ধুনীয়া, ল'ৰাটোও ধুনীয়া, সেনেকৈ ফটোও ধুনীয়া ধুনীয়া মাৰে আৰু হয় নাই? মিলাই গৈছে এতিয়া চিমেণ্টটো দিবৰ কাৰণে হেৰি কৰিছে, সেইবোৰ লিখিবৰ কাৰণে। আমাৰ ফটোগ্ৰাফাৰটো ন সেই ড্ৰেছটো যে দেখাইছিলো তাত ইয়াতো ভিডিঅ' বনাব মডেলিং সেইদিনাখন দেখাইছিলো যে তোক যে ভিডিঅ' এটা বনাবৰ কাৰণে গম পালি? ফোনখন থৈ আহিলো মই বছকি পাইছিলো মোবাইল কেইটা। এইফালে ভিডিঅ' শ্বুট কৰি আছে চাওক। আহিব জানিছিল না? ভাল ওলাইছে না? কটাটো উঠিছে মুখখন সৰু কৰিবই লাগিব মানে নহ'ব খোৱাটো কমাই দিম একটা। ওলোৱা হয় ক'লেহে হ'ব এতিয়া। আজি কৰিলোঁ আৰু এটা ভিডিঅ' অকল বনালোঁ। তো আপোনালোকে দেখিবলৈ পাব আৰু। তো এইখিনি চব কহুৱাবন ঘৰৰ পৰা ফুলো লৈ আহিছিলোঁ। ফুলখিনি আহোঁ মানে মৰহি থাকিলে আৰু। এইফালে মানুহকেইটা দেখিছে নহয়, এইফালে পিছপিনতো চিনি পায়, সেইদিনাখন কৈছিলোৱে। আৰু আমাৰ এইফালে পৰাগ, এইফালে চাই দিয়া আকৌ, সেইফালে পৰাগ। এতিয়া যাওঁ আৰু দেই, গৈ আছো। তো ইয়াতে গাড়ীখন ৰাখি থৈ যোৱা হৈছিলে আৰু এইপিনে নামি গৈছিলোঁ। ইয়াত ছট পূজা পাতে, আপোনালোকে দেখিছে নিশ্চয় জানেই চাগে।
এই জেগাটো আছে ক'ত আছে যে এইটো ঠাকুৰধান সঁচাকে হয়তো যিহেতু কালি বিশ্বকৰ্মা পূজা আছে তো অলপ চলপ বজাৰো কৰি ললো তো এতিয়া ঘৰলৈ যাব লাগিব আৰু আমাৰ পৰাগৰ ভাগৰ ডাঙৰ বায়কৰ ঘৰলৈ মানে চবতকৈ ডাঙৰ আৰু তাই তো ভাত খাবলৈ মাতিছিলে এতিয়া যাম বুলিতো কৈ দিলে পৰাগে তো এতিয়া যাব লাগিব এতিয়া আমি গৈ আছো ক'ত আহিছা কৈ দিয়া আকৌ কোৱা এতিয়া কোৱা এই ডাঙৰবিনী ঘৰত মাতিছিলে খাবলৈ হাঁহ মাৰিছে বোলে আহিব এইপিনে দীঘলা কাইটি নামটো এইপিনে দেখিছে আৰু হিৰইন এইপিনে বাঢ়িছে আৰু খাবলৈ খানাটো কি মই জলপান নাখাওঁ আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আজিৰ বাবে বাই বাই নেক্সট ব্লগত পুনৰ লগ পাই আছোঁ